নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ABC এক্সট্ৰা চেনেলটো। সাবস্ক্ৰাইব কৰক ABC এক্সট্ৰা চেনেলটোক আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ'জ সকলোতকৈ আগত দেখিবলৈ। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ কালতে কলিযুগৰ সকলো কথা বিস্তাৰপূৰ্বকভাৱে বৰ্ণনা কৰি দিছিল। কলিযুগত মানুহবোৰ কেনেকুৱা হ'ব, জীৱনটো কেনেকৈ কটাব, মানুহবোৰৰ ব্যৱহাৰ ইজনৰ প্ৰতি সিজনৰ কেনেকুৱা হ'ব, এই সকলোবোৰ কথা সেই কালতে কোৱা হৈছিল। এই ভিডিঅ'টোত আমি প্ৰচেষ্টা কৰিম ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা কলিযুগৰ বিষয়ে কৈ যোৱা 5টা আচৰিত কথা, যিটো আজি 100% সঁচা হৈ পৰিছে। মহাভাৰতৰ কালত 5 পাণ্ডৱৰ মনত কলিযুগৰ বিষয়ে জানিবলৈ ইচ্ছা আছিল। তেওঁলোকে এবাৰ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে কলিযুগৰ মানুহবোৰ কেনেকুৱা হ'ব, মানুহবোৰৰ বিচাৰ কেনেকুৱা হ'ব আৰু মুক্তি কেনেকৈ পাব। এই প্ৰশ্নটো শুনি ভগৱান শ্ৰীকৃষ্ণই 5 পাণ্ডৱক বনলৈ যাবলৈ ক'লে। লগতে এইটোও ক'লে যে তাত যিবোৰ দেখা পাবা সেই সকলোবোৰ মোক বিস্তাৰভাৱে আহি ক'বা। 5 পাণ্ডৱ বনৰ পৰা উভতি আহিল আৰু ভগৱান শ্ৰীকৃষ্ণক কি ক'লে জানো আহক। যুধিষ্ঠিৰ মহাৰাজে দুডাল শুঁ থকা এটা হাতী দেখা পালে আৰু তেওঁ বহুত আচৰিত হৈ পৰিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণক এই দৃশ্যটোৰ বিষয়ে ক'লে। তেতিয়া ভগৱান কৃষ্ণই উত্তৰ দিলে, কলিযুগত এনেকুৱা মানুহে ৰাজ কৰিব যোনে ক'ব বেলেগ আৰু কৰিব বেলেগ। এনেকুৱা মানুহে দুফালৰ পৰা শাসন কৰিব। ভীমে এজনী গাই গৰুক দেখিলে, যিজনীয়ে নিজৰ পোৱালিটোক ইমান চেলেকি আছিল যে পোৱালিটোৰ পৰা তেজ ওলাই আছিল। ভীমৰ এই দৃশ্যটো দেখি খং উঠিল আৰু ভগৱান কৃষ্ণক ইয়াৰ অৰ্থ সুধিলে আৰু কৃষ্ণই ক'লে যে কলিযুগৰ মানুহে নিজৰ ল'ৰা ছোৱালীৰ পৰা ইমান আশা কৰিব যাৰ বাবে ল'ৰা ছোৱালীৰ বিকাশ ৰৈ যাব। যদি কাৰোবাৰ পুত্ৰ সাধু হয় তেতিয়া সকলোৱে তেওঁ দৰ্শন কৰিব, কিন্তু স্বয়ং যদি নিজৰ পুত্ৰ সাধু হয় তেতিয়া দুখী হৈ পৰিব, কান্দিব যে মোৰ পুত্ৰ কোনফালে গৈ আছে, ইয়াৰ কি হ'ব। কলিযুগত ল'ৰা ছোৱালীক মোহ মায়া আৰু পৰিয়ালতে বান্ধি ৰাখিব আৰু তেহেঁতৰ জীৱন তাতে নষ্ট হৈ যাব। তাৰ পাছত ভগৱানে ইয়াৰ বাস্তৱিকতা বিষয়ে ক'লে যে তোমাৰ পুত্ৰ তোমাৰ নহয়, পৰিৱৰ্তে পত্নীৰ আমানতহে, পুত্ৰী তেওঁ পতিৰ আমানতহে। এই শৰীৰ মৃত্যুৰহে আমানত, আত্মা পৰমাত্মাৰ আমানতহে। অৰ্জুনে এজনী চৰাই দেখা পালে যাৰ পাখিত বেদৰ ৰুচাই লিখা আছিল, কিন্তু তাই মানুহৰ মাংস খাই আছিল। এইবোৰ দেখি অৰ্জুন আচৰিত হ'ল। ইয়াৰ ওপৰত ভগৱান কৃষ্ণই ক'লে, কলিযুগত এনেকুৱা মানুহ থাকিব যাক জ্ঞানী বিদ্যাৱান বুলি কোৱা যাব, কিন্তু তেওঁৰ মনৰ ইচ্ছা এইটোৱে হ'ব যে কাৰ মৃত্যু সোনকালে হ'ব আৰু তাৰ সম্পত্তি নিজৰ কৰি পেলোৱা যায়। ব্যক্তিৰ অৰ্থাৎ যিমানেই ডাঙৰ নহওক কিয় তেওঁৰ দৃষ্টি সদায় বেলেগৰ সম্পত্তিতে থাকিব। এনেকুৱা মানুহো বহুত থাকিব যোনে বেলেগৰ ধন কাঢ়ি ল'বলৈ বিচাৰিব। বাস্তৱিক সংযোগ কিছুমানৰহে থাকিব। নকুলে দেখিলে এটা ডাঙৰ পাথৰ পৰ্বতৰ পৰা বাগৰি আহিল আৰু ডাঙৰতকৈ ডাঙৰ গছেও ৰাখিব নোৱাৰিলে, কিন্তু এটা সৰু পুলি খুন্দা খাই সেই পাথৰটো তাতে ৰৈ গ'ল। ইয়াৰ অৰ্থ ভাঙি কৃষ্ণই ক'লে, কলিযুগত মানুহৰ বুদ্ধি বহুত হ'ব আৰু জীৱনটো পতন হ'ব আৰু এই পতনক ধন বা কোনো শাসকে ৰখাবলৈ সক্ষম নহ'ব। হৰি কীৰ্তনৰ দ্বাৰাহে মানুহৰ বুদ্ধি প্ৰবল হ'ব। সহদেৱে বনত বহুত কুঁৱা দেখিলে, যাৰ ভিতৰত কেৱল মাজৰ কুঁৱাটোহে খালী আছিল, যিটো সকলোতকৈ দ আছিল। কৃষ্ণই ইয়াৰ অৰ্থ ক'লে, কলিযুগত ধনী মানুহে নিজৰ চখৰ বাবে বিবাহত উৎসৱত বহুত পৰিমাণৰ ধন খৰচ কৰিব, কিন্তু যদি কোনোবা এজন লঘোণত থকা ব্যক্তি দেখে তেওঁ সহায় কৰিবলৈ কাৰো আগ্ৰহ নাথাকিব। ইন্দ্ৰিয়ৰ সন্তুষ্টি, মদ্যপান, মাংস ভক্ষণৰ বাবে বহুত পৰিমাণৰ ধন খৰচ কৰিব। যিবোৰ মানুহে এনেকুৱা আদতৰ পৰা দূৰত থাকিব তেওঁলোকৰ ওপৰত কলিযুগৰ নহয় পৰমা আত্মাৰহে প্ৰভাৱ থাকিব। বন্ধুসকল, এয়ে হৈছে কলিযুগৰ 5টা আচৰিত সত্য, যিটো ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা কৈ যোৱা হৈছিল আৰু আজি সঁচাও হৈ আছে। আমি আগলৈ আপলোড কৰা ভিডিঅ'বোৰতো চৰ্চা কৰিম ভাগৱত গীতা, ৰামায়ণ তথা মহাভাৰতৰ অন্য তত্ত্বৰ বিষয়ে।
আপোনাৰ আজি আমাৰ খণ্ডটো কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি জনাওক। ভিডিঅ'টো শ্বেয়াৰো কৰক আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব নিশ্চয় কৰিব যাতে আহিবলগীয়া ভিডিঅ'বোৰতো আপুনি আনন্দ ল'ব পাৰে। জয় শ্ৰীকৃষ্ণ।